মিকি মাউছৰ জন্মদাতা ৱল্ট ডিজনীয়ে তেখেতৰ সফলতাৰ আকাশ চুলে, কিন্তু সফলতাৰ আগতে তেখেতে বহুবাৰ বিফলতাৰ সন্মুখীন হয় আৰু তেখেতৰ নিজৰ অফিচত শুবলৈও বাধ্য হৈ পৰে। বন্ধুসকল, 1921 চনত ডিজনীয়ে লভ অফ গ্ৰাম ষ্টুডিঅ' আৰম্ভ কৰে, কিন্তু অভিজ্ঞতাৰ অভাৱ আৰু আৰ্থিক অব্যৱস্থাপনাৰ বাবে ই দেউলীয়া হৈ পৰে। দেউলীয়া হোৱাৰ পিছত তেওঁ অত্যন্ত দৰিদ্ৰ হৈ পৰিল। ঋণ পৰিশোধ কৰিবলৈ তেওঁৰ সম্পত্তি বিক্ৰী কৰিবলগীয়া হয়। খাবলৈ টকাও নাছিল। মিকি মাউছৰ সফলতাৰ আগতে তেওঁ বহুবাৰ প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল। বাতৰি কাকতৰ এজন সম্পাদকে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰি কয় যে তেওঁ কল্পনাৰ অভাৱ। পকেটত মাত্ৰ $40 লৈ ডিজনী আৰু তেওঁৰ ভাতৃ ৰয়ে লছ এঞ্জেলছলৈ গুচি যায় আৰু ডিজনী ব্ৰাদাৰ্ছ ষ্টুডিঅ' আকৌ নতুনকৈ আৰম্ভ কৰে। যেতিয়া তেওঁ প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ ছবি স্নো হোৱাইট নিৰ্মাণৰ সিদ্ধান্ত লৈছিল, তেতিয়া চলচ্চিত্ৰ উদ্যোগে ইয়াক তেখেতৰ মূৰ্খামি বুলি অভিহিত কৰিছিল, যদিও ছবিখনে বিপুল হিট বুলি প্ৰমাণিত হয় পিছলৈ। ৱল্ট ডিজনীয়ে সদায় বিশ্বাস কৰিছিল, যদি আপুনি সপোন দেখিব পাৰে, সেই সপোন আপুনি বাস্তৱলৈও ৰূপান্তৰিত কৰিব পাৰে, আপুনি সফল হ'ব পাৰে। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।